নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ য'ত আমি সদায় কিছুমান এষ্ট্ৰ বাস্তু তথা সেইফলৰ মন্দিৰৰ ভিডিঅ' আলোচনা কৰোঁ বলক যদি আজি ভিডিঅ'ত জানি লওঁ কোনকেইটা সেই ভাগ্য খুলিব 29 অক্টোবৰ তাৰিখে আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব আৰু তাৰ লগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই ধৰণৰ ভিডিঅ' সদায় পাবলৈ আহক এতিয়া মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ বন্ধু-বান্ধৱীসকল 29 অক্টোবৰ তাৰিখে কেইটামান ৰাশিৰ বিশেষ ধৰণৰ উন্নতি ঘটা দেখা যায় জীৱনত তেওঁলোকৰ ভাগ্য আচৰিত ধৰণে সুপ্ৰসন্ন হ'ব যি কামত হাত দিব তাতে সফল হ'ব পাৰিব মনৰ ইচ্ছা পূৰণ হ'ব জীৱনৰ লগত সম্পৰ্ক মধুৰ হ'ব দাম্পত্য জীৱন শুভ হ'ব প্ৰেমপূৰ্ণ বেয়া নহয় স্বাস্থ্য আদি উন্নত হোৱা দেখা যায় ঘৰৰ সুখ শান্তি ভাগ্য থাকিব সদস্যৰ মাজত মিলাপ্ৰীতি ভাৱ বাঢ়িব সমাজত মান সন্মান প্ৰতিষ্ঠা বৃদ্ধি পাব লগতে ছাত্ৰসকলৰ শুভ হ'ব কেৰিয়াৰ দিশত উত্তম হোৱা দেখা যায় চাকৰি ব্যৱসায় আদিও উন্নত হ'ব লগতে বিভিন্ন দিশত সফলতা লাভ কৰিব মুঠতে চাবলৈ গ'লে দশ দিশে তেওঁলোকে উন্নতি লাভ কৰিব এই বিশেষভাৱে ভাগ্য জ্বলি উঠা ৰাশিকেইটা হৈছে সিংহ কন্যা তুলা আৰু বৃশ্চিক ৰাশি বন্ধু-বান্ধৱীসকল এই চাৰিটা হৈছে প্ৰধান ৰাশি যিকেইটা 29 অক্টোবৰ তাৰিখে ভাগ্যশালী ৰূপে পৰিগণিত হৈছে যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় দৰে ভিডিঅ' বলা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।